Hey guys, good morning and welcome back to my YouTube channel. So আপোনালোক কেনে আছে? আশা কৰো সকলোৱে ভালে আছে। বৰ্তমান ময়ো ভালে আছো। So guys, আজি মানে ৰাতিপুৱা কলবালৈ যাওঁ বুলি ওলাই আহিলো চাওক। একদম ঠাণ্ডা লাগি আছে কাৰণ কোৱলি পৰি আছে, বতৰটো ঠাণ্ডা ডাৱৰীয়া। So চাওক guys, ই ঠাণ্ডা। চাও পাৰিব চাৰিওফালে ধাননি পথাৰ। So guys, ভিডিওটো আপোনালোকে স্কিপ নকৰাকে শেষলৈ চাই থাকক। So guys, বাইক চলাই আছিলো যে বেছিকৈ নইজ অহাৰ কাৰণে ভইচ ডাবিং কৰিব লগা হ'ল। এয়া হৈছে ৰাতিপুৱাৰ ভিউ, চাওক গাইজ আপোনালোকে কিমান যে ধুনীয়া। So guys, আজি বতৰটো ঠাণ্ডাৰ কাৰণে ঘৰত থাকি আমনি লাগিছে, সেইকাৰণে অকমান ফুৰি আহো বুলি ওলাই আহিলো। এয়া চাওক গাইজ, একদম চাৰিওফালে পকা ধাননি পথাৰ, আকাশটো একদম ডাৱৰীয়া কৰিছে। So guys, ঠাণ্ডা লাগি আছে, বতৰটো নিয়ৰো অকমান পৰি আছে। বাইক চলাই আছিলো, হাত চাত কঁপি গৈছে একদম।